হেল্ল' বন্ধুসকল, বাৰু আপোনালোকে জানেনে যে মানৱ শৰীৰৰ সকলোতকৈ সৰু হাৰ্ডি কোন টুকুৰা? আমাৰ ব্ৰেইনত যে পানী থাকে আপোনালোকে জানেনে? মানুহৰ চকুযোৰ যদি কেমেৰা হ'ল হয় কি হ'ল হয়? এনেকুৱাই বহুতো ইণ্টাৰেষ্টিং ফেক্টছ আজিৰ এই ভিডিঅ'টোত আছে, গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক, লাইক কৰক, ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো ক্লিক কৰক। গতিকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে জানেনে যেতিয়া আমি সাৰ পাই থাকোঁ তেতিয়া আমাৰ ব্ৰেইনটোত 10ৰ পৰা 23 ৱাট বৈদ্যুতিক উৰ্জা উৎপন্ন। বন্ধুসকল, আমাৰ ব্ৰেইনটো অৰ্থাৎ আমাৰ মগজু প্ৰায় 75% পানীৰে গঠিত। তো গাইজ, আপোনালোকে জানেনে যে আমাৰ ব্ৰেইনটো যদি চাৰ্জাৰীৰ দ্বাৰা আধা অংশ আঁতৰাই দিওঁ, ইয়াৰ কাৰণে আমাৰ ব্ৰেইনত কোনো প্ৰভাৱ নপৰে, অৰ্থাৎ আমাৰ স্মৃতিশক্তিৰ কোনো খেলিমেলি নহয়। বন্ধুসকল, মগজুৰ এটা আচৰিত ধৰণৰ কথা এতিয়া কওঁ যে আমাৰ ৰাইট ছাইডৰ ব্ৰেইনে আমাৰ লেফ্ট ছাইডৰ গাৰ অংশ কণ্ট্ৰল কৰে আৰু লেফ্ট ছাইডৰ ব্ৰেইনে আমাৰ শৰীৰৰ ৰাইট ছাইডৰ অংশ কণ্ট্ৰল কৰে। বন্ধুসকল, আমাৰ ব্ৰেইনৰ ওজন কিমান হ'ব পাৰে বাৰু? কৈ দিছোঁ ৰ'ব। আমাৰ ব্ৰেইনৰ ওজন প্ৰায় 1500 গ্ৰাম পৰ্যন্ত হ'ব পাৰে। মানৱ শৰীৰৰ সকলোতকৈ সৰু বোন অৰ্থাৎ হাড়ডালৰ নাম কি? মানৱ শৰীৰৰ সকলোতকৈ সৰু হাড়ডালৰ নাম হৈছে ষ্টাপেছ আৰু এইডাল মানুহৰ কাণৰ ভিতৰত থাকে। মানুহৰ চকুযোৰ যদি কেমেৰা হ'ল হয়, ইয়াৰ ক্ষমতা কিমান হ'ল হয়? আপোনালোকে নিশ্চয় জানিলে আচৰিত হ'ব যে ইয়াৰ ক্ষমতা প্ৰায় 576 মেগাপিক্সেল হ'ল। মানৱ শৰীৰৰ কোন অংশত ৰক্তবাহিকা নাই আপোনালোকে জানেনে? মানৱ শৰীৰৰ চকুৰ কৰ্ণিয়াত ৰক্তবাহিকা নাই আৰু সেইকাৰণে ইয়াত অক্সিজেনৰ প্ৰয়োজনো নাই। যদি ভিডিঅ'টো ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, যাতে এনেকুৱা ভিডিঅ' আগলৈও আনি থাকিব পাৰোঁ।